ৰাজপথতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ। মুছলিম ছাত্ৰ সন্থা অসমৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদ। মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুছলিম ছাত্ৰ সন্থাৰ প্ৰতিবাদ। বিজেপি গো বেক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল হৈ পৰে মৈৰাবাৰী বজাৰ। ইছলাম বিৰোধী সিদ্ধান্ত মানি লোৱা নহ'ব, চৰকাৰৰ হঠকাৰী সিদ্ধান্ত মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰতিবাদকাৰীৰ। হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ কৰাৰ সিদ্ধান্ত বাতিল নকৰিলে জংগী আন্দোলন আৰু উচ্চতম ন্যায়ালয়ত গোচৰ দাখিল কৰাৰ হুংকাৰ মুছলিম ছাত্ৰ সন্থা অসমৰ সাধাৰণ সম্পাদক আশিক ৰব্বানীৰ। অগৃহীত কাৰ্যসূচী আছিলে, গোটেই জিলাই যেন আমাৰ যিবিলাক কাৰ্যসূচী চলি আছিলে যেন মাদ্ৰাছা আৰু সংস্কৃত টোলসমূহ বন্ধ কৰাৰ কাৰণে অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰীয়ে যোৱা বিধানসভাত যিটো প্ৰস্তাৱ ৰাখিলে তাক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। চাওক, মাদ্ৰাছা আৰু সংস্কৃত টোলসমূহ যুগ যুগ ধৰি চলি আছে। ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ আগৰে পৰাই এই অনুষ্ঠানসমূহে বিভিন্ন ধৰণৰ শিক্ষাদান কৰি আছিলে। আজি মাদ্ৰাছাসমূহত অকল এৰাবিক শিক্ষাই দিয়া নহয়, তাত সাধাৰণ শিক্ষা দিয়া হয়। আজি ছিনিয়ৰ মাদ্ৰাছাই হওক বা টাইটেল মাদ্ৰাছাতে হওক, তাতে কিন্তু সৰ্বসাধাৰণ যিবিলাক জেনেৰেল মেথ ছায়েন্স ইত্যাদি শিক্ষা দিয়া হয়। আমি বিচাৰোঁ যেন মাদ্ৰাছাসমূহৰ উন্নতিকৰণ হওক, যেন মাদ্ৰাছাত কাৰিকুলামটো চেঞ্জ কৰি বিভিন্ন ধৰণৰ আধুনিকীকৰণ কৰি এইসমূহ পুনৰ জীৱিত ৰাখিব লাগে। কাৰণ ভাৰতবৰ্ষ হৈছে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। আজি মাদ্ৰাছা তথা সংস্কৃত অধ্যয়নৰ জৰিয়তে আমি আধ্যাত্মিক শিক্ষাবোধৰ আমি শিক্ষা পাওঁ, যিহেতু ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। গতিকে আমি কথা সকীয়াই দিব বিচাৰিছোঁ যেন নাগপুৰীয়াসকলক সন্তুষ্ট কৰাৰ কাৰণে জাতি মাতি বেটি ৰক্ষাৰ শ্লোগান দিয়া চৰকাৰে যি নীতি গ্ৰহণ কৰি আছে, সেই নীতি সম্পূৰ্ণভাৱে গণতান্ত্ৰিক বিৰোধী। এইটো কোনো পৰ্যায়ে আমি মুছলিম ছাত্ৰ সন্থা মানি নলওঁ। আমি ইতিমধ্যে জংগী আন্দোলন ঘোষণা কৰিছোঁ। গোটেই অসম জুৰি ইতিমধ্যে আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী চলি আছে। আমি অনাগত দিনত উচ্চতম ন্যায়ালয়, দৰকাৰ হ'লে সুপ্ৰিম কোৰ্টৰো আমি কাষ চাপিম, যেতিয়ালৈকে আমাৰ দাবী অসম চৰকাৰে মানি নলয়। এই সাম্প্ৰদায়িক সংঘাতসমূহ বন্ধ হ'ব লাগিব। আজি সত্যৰঞ্জন বৰাক কিয় গ্ৰেপ্তাৰ কৰা নাই, সেইটো ৰহস্যৰ আৱৰ্তত তেওঁ যিবিলাক সাম্প্ৰদায়িক মন্তব্য কৰি আছে, ইছলামক পাঞ্চ মাৰিব আৰু ইছলাম ধৰ্মৰ লোকসকলে নিজৰ মাতৃৰ বাহিৰে বেলেগৰ লগত যৌন সম্পৰ্ক কৰে ইত্যাদি যিবিলাক সামাজিক মাধ্যম বা সংবাদ মাধ্যমৰ জৰিয়তে যিবিলাক মন্তব্য কৰি আমাৰ মাজত বাতিলবোধ বিনষ্ট কৰাৰ চেষ্টা কৰি আছে, আজিলৈকে কিয় গৃহ বিভাগে বা অসম আৰক্ষীয়ে কিয় সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰা নাই, বৰঞ্চ তেওঁক কিয় আজি নিৰাপত্তা প্ৰদান কৰা হৈছে, সেইবিলাক কিন্তু ৰহস্যৰ আৱৰ্তত। গতিকে আমি দাবী জনাইছোঁ অতি শীঘ্ৰে ইয়াক তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু আমাৰ যিটো অবিৰত আন্দোলন চলি থাকিব, মাদ্ৰাছা আৰু সংস্কৃত টোল যেতিয়ালৈকে বাহাল নাৰাখে তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব। আৰু আমি ইতিমধ্যেই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম, আমি সুপ্ৰিম কোৰ্টতো যাম। যদি আমাৰ দাবী পূৰণ নহয়, আমাৰ জংগী আন্দোলন চলি থাকিব। সিঙৰ পৰা দীপজ্যোতি কাকতি, টাইম লাইন অসম।